আপোনালোকে ইতিমধ্যে জানে যে যোৱা 22 তাৰিখে মুকুল কাথাৰ তেখেত সেক্ৰেটাৰী কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ সেক্ৰেটাৰী তেখেতৰ বিৰুদ্ধে এখন এজাহাৰ দিছিলে চেংপি তেৰংপি নামৰ এগৰাকী মহিলা তেখেতৰে সিস্টাৰ ইন ল যে তেখেতক এছল্ট কৰা বুলি সেই সম্বন্ধে 22 তাৰিখে এখন এজাহাৰ পাই আমি এটা গোচৰ ৰুজু কৰিছোঁ আৰু এই গোচৰ তদন্ত চলি থকা অৱস্থাতে সিদিনাই সন্ধিয়া অলপ দেৰিকে মুকুল কাথাৰে তেখেতৰ নিজৰ ইনলজৰ ঘৰত গৈ এটা ইনসিডেন্ট কৰা বুলি খবৰ পোৱা যায় আৰু তেখেতে গৈ তাত তেখেতৰ ওয়াইফে সেই সম্বন্ধে যোৱাকালি এখন এফআইআৰ আমাক দিয়ে তেখেতৰ ওয়াইফৰ নাম হ'ল লিন্দালিন তেৰংপি আৰু এই দুয়োটা গোচৰ প্ৰথম গোচৰটো পোৱাৰ লগে লগে আমি সিদিনাই নিশা মুকুল কাথাৰৰ ঘৰত আমি তেখেতক সাৰ্চ কৰিবলৈ যোৱা হয় কিন্তু তেখেত ইতিমধ্যে ঘৰত নাছিলে তেখেত নতো তেখেতৰ ঘৰ সাৰ্চ কৰা হ'ল আৰু গম পোৱা গ'ল যে তেখেত ডিফুত বৰ্তমান নাই তাৰ পিছত আমি বেলেগ বেলেগ খবৰ লগাই গম পালোঁ যে তেখেত গুৱাহাটীৰ ইতিমধ্যে ইয়াৰ পৰা ডিফুৰ পৰা ওলাই গৈছে আৰু আমি তেখেতক কৰায়ত্ব কৰিবৰ কাৰণে বেলেগ বেলেগ ধৰণৰ প্ৰচেষ্টা আমি অব্যাহত ৰাখিছোঁ আৰু যিটো তেখেতে ৰিভলভাৰ ব্যৱহাৰ কৰিছিল তেখেতে ফায়াৰ কৰিছিল সেই ৰিভলভাৰটো আমি ইতিমধ্যে জব্দ কৰিছোঁ তেখেতৰ ঘৰত আমি পাইছোঁ উদ্ধাৰ কৰিছোঁ আৰু তদন্ত অব্যাহত আছে আৰু কিবা ইয়াৰ বিগত অনাগত সময়ত কিবা যদি নতুন তথ্য আহে আমি আপোনালোকক জনাম তেখেতে ঘৈণীয়েকে তেখেতক মিছবিহেভ কৰা বুলি দিছে আৰু এটা ফায়াৰ কৰা বুলি দিছে এক ৰাউণ্ড ফায়াৰ কৰা বুলি দিছে নাই এজাহাৰ নাই কোৱা ইণ্টিমিডেট কৰা বুলি কৈছে এছল্ট ফিজিকেলি কৰা নাই ইণ্টিমিডেট কৰা বুলি কৈছে আৰু এক ৰাউণ্ড ফায়াৰ কৰিছে মাটিত আৰু আমি সেই বুলেটটো উদ্ধাৰ কৰিছোঁ ইতিমধ্যে ফায়াৰ বুলেটটো হয় এই গোচৰ ৰুজু হৈছে ইতিমধ্যে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আপোনাৰ ডিফু পিএছ কেছ নম্বৰ 43/23 আণ্ডাৰ ছেকশ্যন 341 323 506 IPC আৰু যিটো পিছৰ গোচৰ ৰুজু হৈছে সেইটো ডিফু পিএছ কেছ নম্বৰ 44/23 আণ্ডাৰ ছেকশ্যন 447 294A 506 IPC read with section 25 1A/27 arms act হয়